তোমালোকে দৰ্জাত দেখা পাইছা না নাই? এই ডিগ্ৰী যে লিখিছো দেখা পাইছা নে? কিমান ডিগ্ৰী লৈ লিখিছো একেবাৰে শেষত? 90। কিমানৰ পৰা আৰম্ভ হৈছে? 0। বঢ়িয়া। শূন্যৰ পৰা কেইটা ভাগ কৰিছো? 3টা। হয় না নাই? কিমান কিমান 30 কে ভাগ কৰিছো হয়নে? এতিয়া মই তোমালোকক এজন এজনকে কম, তোমালোকে কি কৰিবা দেখাবা। হ্যাঁ, মই তোমালোকক কম এই দৰ্জাটো 30 ডিগ্ৰী কৰা। প্ৰথমতে কোনে কৰিবা? ৰোল নম্বৰ 3 তোমাৰ হয়নে? তুমি কৰিবা। হা, যে দৰ্জাটো 30 ডিগ্ৰী কৰাচোন, 30 ডিগ্ৰীত ৰাখাচোন দৰ্জাটো 30 ডিগ্ৰীত। এইটো 30 নে? এইয়া এতিয়া শূন্যৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী আছে? কিমান ডিগ্ৰী কোন কৰিছে? 30 ডিগ্ৰী। কিমান? 30। এতিয়া 60 ডিগ্ৰীত থোৱাচোন। 60 ডিগ্ৰী ক'ত আছে? এইটো। এতিয়া কিমান ডিগ্ৰী কোন কৰিছে? এইটো 60 ডিগ্ৰী। কিমান? 60। হয়। 90ত থোৱাচোন। 90। আৰু এজন যোৱাচোন, বেলেগ যোৱাচোন, বেলেগ এজন যোৱাচোন চাওঁ। তুমি দৰ্জাটো 60 ডিগ্ৰীত থোৱা। 60 ডিগ্ৰী। বঢ়িয়া। এই 0 ডিগ্ৰীত থোৱাচোন। 0 ক'ত আছে? ধুনীয়া। মানে কি একেবাৰে জপাই দিয়াটো 0 হয়নে নাই? বন্ধ কৰি দিয়াটোৱে 0 হৈ গ'ল। এতিয়া 90 ডিগ্ৰীত থোৱা। 90 মানে কিমানখিনি খুলিব লাগিব? 90ত থোৱা। বাছ চিধাকৈ। এইটো কিমান? 90। বুজি পাইছানে? নিশ্চয় বুজি পাইছানে? প্ৰত্যেকে পাৰিবা নে নাই? এনেকৈ যদি আমি বাহিৰত যাওঁ আৰু বাহিৰৰ পৰা যেতিয়া ভিতৰলৈ আহিম, এতিয়া আমি এনেকৈ দৰ্জাবিলাক 90 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 30 ডিগ্ৰীত থৈহে আহিম, বা 90 ডিগ্ৰী বা 30 ডিগ্ৰী কৰি থৈহে বাহিৰলৈ যাম হয়নে নাই? মই যিমান কম তোমালোক যদি বাহিৰত যাব বিচাৰা তেতিয়াহ'লে 90 ডিগ্ৰী কৰি থৈ যাব লাগিব হয়নে নাই? আৰু যেতিয়া ভিতৰত আহিবা তেতিয়া 30 ডিগ্ৰী কৰি থৈ সোমাব লাগিব হয়নে? পাৰিবা নে নাই? বাহিৰত গ'লে কিমান ডিগ্ৰী কৰিবা? 90। কিমান? 90 ডিগ্ৰী লৈ দৰ্জাটো খুলি যাব লাগিব। আৰু ভিতৰত যেতিয়া সোমাবা কিমান? 30। বুজি পাইছা? হ'ব। ক'ত যাবা? বাহিৰত। এইটো দৰ্জাটো 60 ডিগ্ৰী কৰি থৈ যোৱা। 60 ডিগ্ৰী কোণ কৰি থৈ যোৱা দৰ্জা। যোৱা। দৰ্জাটো 60 ডিগ্ৰী কোণ কৰি থৈ যোৱা। কৰিছানে? 60 ডিগ্ৰী হৈছেনে? যোৱা। ভিতৰত সোমাবা। এতিয়া তোমালোকে হেৰি কৰা, এই দৰ্জাটো কিমান ডিগ্ৰী কৰি থৈছে? 60 হয়নে? এতিয়া 90 কৰা। 90 ডিগ্ৰী কোণ কৰা। 90 ডিগ্ৰী কোণ কৰা। হৈছেনে? 90 চিধা কৰা। হোৱা নাই। 90 ডিগ্ৰী হোৱা নাই। আৰু এইফালে অলপ হেৰি ঠেলিব লাগিব। 90 হৈছেনে? এতিয়া সোমাব পাৰা এতিয়া।